মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বাবে পুনৰবাৰ মই এটি ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টি বিগিনাৰ্ছ ইংলিছ 2 কাৰণে, দ্বিতীয় শ্ৰেণীৰ কাৰণে। তাত এটি কবিতা আছে, ট্ৰেফিক লাইট। দেখিছা তোমালোকে? এইখন এখন মই প্ৰথমে ফটো দেখুৱাইছোঁ। এইখন ফটো দেখিছা তোমালোকে, বহুত গাড়ী আছে ইয়াত। এইটো এটা ভিডিঅ' হয়। এই ভিডিঅ'টিত দেখিছা বহুত গাড়ী এনেকৈ অহা যোৱা কৰি থাকে আমাৰ ৰাস্তাবোৰত। এই গাড়ীবোৰ অহা যোৱা কৰোঁতে কিছুমান নিয়ম বান্ধি দিয়া থাকে। আৰু সেই নিয়মবোৰকে এটা হৈছে আমাৰ এই ট্ৰেফিক লাইটৰ ছিগনেলবোৰ। 1 নম্বৰতে হৈছে ইয়াত ৰেড চেজ ষ্টপ। ৰেড কালাৰৰ যিটো ৰং থাকে সি কি কয়, সদায় ৰ'বলৈ কয়। 2 নম্বৰতে আছে গ্ৰীণ চেজ গো। যিটো সেউজীয়া কালাৰ তোমালোকে দেখিছা, এইটোৱে সদায় যাবলৈ কয়। যিকোনো গাড়ী ৰোৱাৰ পাছত যাব লাগিব। আৰু 3 নম্বৰটো আছে য়েল্লো চেজ শ্ল' ডাউন, বি ৰেডি টু ষ্টপ। শ্ল' ডাউন হ'বলৈ কয়, অকণমান ৰ'বলৈ কয়, আৰু কি কৰিবলৈ কয়, ষ্টপ হ'বৰ কাৰণে সাজু হ'বলৈ কয় য়েল্লোৱে। এতিয়া আমাৰ কবিতাটো আছে, ৰেড চেজ ষ্টপ, গ্ৰীণ চেজ গো, ৱেইট এণ্ড ৱাটছ বিফ'ৰ ইউ গো। ৰেড চেজ ষ্টপ মানে ৰঙা ৰঙে ৰ'বলৈ কৈছে, গ্ৰীণ চেজ গো সেউজীয়া ৰঙে যাবলৈ কৈছে, ৱেইট এণ্ড ৱাটছ অপেক্ষা কৰিবলৈ কৈছে আৰু চাবলৈ কৈছে, বিফ'ৰ ইউ গো তুমি যোৱাৰ আগতে আমি সদায় ৰাস্তাৰ দুইফালে আমি চাই ল'ব লাগে। সেই কথাটো আমাক এই কবিতাটোৱে কৈছে। ঠিক আছে, তোমালোকে পঢ়িলে পাৰিবা। ঠিক আছে, তোমালোকৰ বাবে ট্ৰেফিক ছিগনেলৰ আৰু এটা মই ছিগনেল লৈ আহিছিলোঁ। এইটো আচলতে ৰাস্তাত আঁকি দিয়া থাকে। এইটোক কোৱা হয় জেব্ৰা ক্ৰচিং। যেতিয়া আমি ৰাস্তাৰ এটা মূৰৰ পৰা সিটো মূৰলৈ, আচলতে ইপাৰ সিপাৰ যেতিয়া হ'বলগীয়া হয়, আমি যেতিয়া ৰাস্তাটো ক্ৰছ কৰা বুলি কয়, যিটো পাৰ হ'বলগীয়া হয়, তেতিয়া সদায় আমি ট্ৰেফিকৰ নিয়ম অনুসৰি এই জেব্ৰা ক্ৰচিং আমি মানি চলিব লাগে। এইটো এনেকৈ ৰাস্তাত বগা ৰং দিয়া থাকে শাৰী শাৰীকৈ। ঠিক আছে, আৰু তেতিয়া গাড়ীবোৰ সদায় ৰৈ দিব লাগে। সেইটো এটা নিয়ম আছে, ট্ৰেফিকৰ সেইটো নিয়ম হয়। এতিয়া চাবা, আমাৰ প্ৰশ্ন দিছিলে তোমালোকৰ কিতাপত, হু চেজ ষ্টপ। এতিয়া আমি গম পালোৱে চাগে কোনে কয় ৰ'বলৈ আমাক। ঠিক আছে, হু চেজ ষ্টপ কি হ'ব আনচাৰটো? ৰেড চেজ ষ্টপ, সদায় ৰঙা ৰঙে ৰ'বলৈ কয়। হু চেজ গো, মনত পৰিছেনে বাৰু? মই লিখিয়ে থৈছোঁ আনচাৰটো, গ্ৰীণ চেজ গো। হু চেজ শ্ল' ডাউন, কোনে শ্ল' ডাউন হ'বলৈ কয়? য়েল্লো চেজ শ্ল' ডাউন। এতিয়া হোৱাট ইজ দিছ, এইটো মনত আছেনে বাৰু? মই যে দিছিলোঁ অলপ আগতে, এইটো নামটো কি আছিলে? ৰাস্তা যে পাৰ হ'ব পাৰি, মানুহে খোজকাঢ়ি যে পাৰ হয়, যে বগা কালাৰ দিয়া হৈ থাকে, এইটোক কোৱা হয় জেব্ৰা ক্ৰচিং। ঠিক আছে, এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ তোমালোকে এই চেনেলটো চাই থাকিবা। আৰু মই তোমালোকলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোক ঘৰত থাকা, ধুনীয়াকৈ থাকা, আৰু মই পাছৰ পৰ্যায়তে কবিতাটোৰ লগত থকা এক্টিভিটিবোৰ লৈ আহিম। আৰু চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা, তাত থকা বেল আইকনটো তোমালোকে ক্লিক কৰিবা। আৰু মই অভিভাৱকসকললৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই বন্ধৰ সময়ত আপোনালোকে যথেষ্ট সহায় সহযোগিতা কৰিছে। মই হোৱাটছএপতো যথেষ্ট সঁহাৰি পাই আছোঁ। তাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ।